হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আৰু এতিয়া সময় হৈছে সন্ধিয়া 7:30 আৰু আমি অফিচৰ পৰা ওলাই আহিছোঁ সন্ধিয়াৰ চাহকাপ খাবৰ কাৰণে। অফিচৰ ওচৰতে দাদা এজনে বনাই আছে এয়া গৰম গৰম পকৰা আৰু আমি ইয়াতে চাহ খাওঁ বুলি ওলাই আহিলোঁ কাৰণ সন্ধিয়া একাপ চাহ আৰু তাৰ সৈতে কিছু নিমখীয়া খাব পালে মানে মজাই বেলেগ নহয়নে? আৰু এইফালে আমি ৱেইট কৰি আছোঁ চাহৰ কাৰণে। দাদাজনে এইফালে আমাক আৰু বনাই দিছে সৰু সৰু চিঙৰা, মিনি চিঙৰা মাত্ৰ 5 টকাতে পোৱা যায়। আমি সদায় অফিচৰ পৰা ওলাই আহোঁ খাবৰ কাৰণে বহুত বেছি টেষ্টিও হয়। তাৰপিছত আমি এতিয়া সকলোৱে মিলি চাহ খালোঁ। চাহ খাই আকৌ আমি গৈ আছোঁ অফিচলৈ কাৰণ আমাৰ আছে ডিউটি 11 বজালৈকে ৰাতি। আহি পালোঁ অফিচত আকৌ ডিউটি। ইফালে কামৰ মাজতে দাদা এজনে আনিলে এয়া মিক্স চানা। কামৰ মাজত এনেদৰে মাজে মাজে খাব পালে কাম কৰিও বৰ নালাগে নহয়নে? আৰু ইফালে সময় হৈ গ'ল 11টা আৰু আমাৰ ডিউটিও 11টা বজাত শেষ হৈছে। মই যাওঁ এতিয়া ৰুমলৈ আৰু আজিলৈ আহিছোঁ ইমানতে, বাই।